আজি আমি অসমীয়া ব্যাকৰণৰ অন্তৰ্গত কালৰ বিষয়ে আলোচনা কৰিম। এটা সহজ বিষয়, তোমালোকে নিশ্চয় জানা। কাল, যি সময়ত ক্ৰিয়া সম্পাদন হয় সেই সময়ক কাল বোলে। মানে যি সময়ত ক্ৰিয়া মানে কামটো হয় সেই সময়কে কাল বোলে। কাল মানে সময়, যিটো সময়ত আমি কাম এটা কৰোঁ আৰু সেই যিটো সময়ত কামটো আমাৰ সম্পাদন হয় সেই সময়ত সেই কাল বোলে। অৰ্থাৎ যি সময়ত ক্ৰিয়াটো সাধিত হয় তাকে কাল বোলে। মানে যি সময়ত কামটো সাধিত হয় তাকে কাল বোলে। সেই ক্ৰিয়াৰ কালৰ অৰ্থ হ'ল সময়। গতিকে এই ক্ৰিয়াৰ কালৰ অৰ্থ হ'ল সময়কে কাল বোলে। কোনো এটা কাৰ্য সম্পাদন হওঁতে আগতে হৈছিল, এতিয়া হৈছে বা আগলৈ হ'ব, এই তিনিবিধ সময়ৰ কথা নিৰ্দেশ কৰা হয়। এই অনুযায়ী অসমীয়া ভাষাত কাল তিনিটা। মানে কামটো এতিয়া আগতেও হ'ব পাৰে, আগতে হৈ গৈছে, বা এতিয়া হৈছে, এতিয়া হৈ আছে, হৈছে, বা আগলৈ হ'ব, ভৱিষ্যতত হ'ব। এই তিনিবিধ সময়ৰ কথা নিৰ্দেশ কৰা হয়। মানে কালে এই তিনিবিধ কথা নিৰ্দেশ কৰে, হয়তো কামটো আগতে হৈছিল, বা এতিয়া হৈছে, বা আগলৈ হ'ব। গতিকে এই অনুযায়ী অসমীয়া ভাষাত কাল তিনিটা। আমি কাল গম পালোঁ যে ক্ৰিয়াৰ সময়কে কাল বোলে। মানে যি সময়ত ক্ৰিয়াটো সম্পন্ন হয় সেই সময়কে কাল বোলে। আৰু সেই কামটো আগতেও হ'ব পাৰে, এতিয়াও হ'ব পাৰে, বা ভৱিষ্যতত হ'ব পাৰে। আৰু এই তিনিবিধ সেই সময়ৰ কথা নিৰ্দেশ কৰা হ'ব বা হয়। আৰু ইয়াৰ ওপৰতে ভিত্তি কৰি অসমীয়া ভাষাত কাল তিনিটা। বুজি পাইছা নিশ্চয়? কাল তিনিটা: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল। আকৌ এবাৰ মনত ৰাখিবা, কাল তিনিটা: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যত কাল। বৰ্তমান কাল: চলিত সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা ক্ৰিয়াৰ কালক বৰ্তমান কাল বোলে। চলিত সময়, চলি থকা সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা। এই চলি থকা সময়ত স্বভাৱ, অভ্যাস আদিৰ ভাৱ বুজোৱা ক্ৰিয়াৰ কালক বৰ্তমান কাল বোলে। অৰ্থাৎ বৰ্তমান সময়ত যি ক্ৰিয়া সম্পন্ন হয় তেনে ক্ৰিয়াৰ কালক বৰ্তমান কাল বোলা হয়। মানে এতিয়া এই চলি থকা এই বৰ্তমান সময়ত যি ক্ৰিয়া মানে যি কাম সম্পন্ন হয় তেনে ক্ৰিয়াৰ কালক বৰ্তমান কাল বোলা হয়। মানে বুজি পালো যে চলি থকা, বৰ্তমান সময়ত চলি থকা কামৰ সময়ক কালক বৰ্তমান কাল বোলা হয়। বৰ্তমান কাল দুবিধ: নিত্য বৰ্তমান আৰু স্বৰূপ বৰ্তমান। আকৌ কৈছোঁ, বৰ্তমান কাল দুই প্ৰকাৰৰ: নিত্য বৰ্তমান আৰু স্বৰূপ বৰ্তমান। নিত্য বৰ্তমান কাল কাক কৈছে বুজি লোৱা। যি ক্ৰিয়াই নিয়ম, অভ্যাস বা চলিত বৰ্তমান আদি বুজায় তাকে নিত্য বৰ্তমান কাল বোলে। মানে বৰ্তমান কালটোতো বুজি পালোঁ যে চলি থকা। এতিয়া নিত্য বৰ্তমান মানে যি ক্ৰিয়াই নিয়ম, অভ্যাস বা চলিত বৰ্তমান আদি বুজায় তাকে নিত্য বৰ্তমান বোলে। নিয়ম বা অভ্যাস বা চলিত বৰ্তমান চলিত কাম বুজায়, সেই তাকে নিত্য বৰ্তমান বোলে। যেনে সূৰ্য পূব ফালে উদয় হয়, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, মানুহে ভাত খায়। মানে এইবোৰৰ নিয়মৰ ভিতৰত পৰে। এইবোৰ কেতিয়াও সলনি নহয়, ইয়াক কোনেও সলনি কৰিব নোৱাৰে। গতিকে এইবোৰ নিত্য বৰ্তমান কাল।
কৈছোঁ সূৰ্য পূবফালে উদয় হয়, পৃথিৱী চাৰিওফালে ঘূৰে, সূৰ্যৰ চাৰিওফালে ঘূৰে, মানুহে ভাত খায়, আমি ৰাতিপুৱা উঠোঁ, এইটো এটা নিত্য বৰ্তমান, কাৰণ এইটো উঠোঁ হয়, এইটো সদায় উঠোঁ, সকলোৱে উঠে, গতিকে এইটো নিয়মত পৰে। তাৰপিছত আকৌ ঐতিহাসিক ঘটনাৰ বৰ্ণনা দিওঁতে নিত্য বৰ্তমান কাল বোলে। যেতিয়া ঐতিহাসিক ঘটনাৰ বৰ্ণনা দিওঁ তেতিয়াও নিত্য বৰ্তমান কাল বোলে সেইটো। যেনে ৰাম এগৰাকী বিখ্যাত ৰজা, শ্ৰীমন্ত শংকৰদেৱ 1449 খ্ৰীষ্টাব্দত আবিৰ্ভাৱ হয় ইত্যাদি। মানে এইবোৰ সঁচা। ৰাম এগৰাকী বিখ্যাত ৰজা, শ্ৰীমন্ত শংকৰদেৱ 1449 খ্ৰীষ্টাব্দত আবিৰ্ভাৱ হয়, মানে এইবোৰ সঁচা ঘটনা, সঁচা। গতিকে এইবোৰ হ'ল নিত্য বৰ্তমান কাল। বুজি পাইছা নিশ্চয়? এতিয়া আমি বৰ্তমান কালৰ অন্তৰ্গত স্বৰূপ বৰ্তমান কালৰ বিষয়ে জানিম। স্বৰূপ বৰ্তমান কাল, যি ক্ৰিয়াৰ কাম চলি আছে, এতিয়াও শেষ হোৱা নাই, সেই ক্ৰিয়াৰ কালকে স্বৰূপ বৰ্তমান কাল বোলে। মানে কামটো চলি আছে, আৰম্ভ হৈছে আৰু চলি আছে, কিন্তু কামটো এতিয়ালৈ শেষ হোৱা নাই, তাকে স্বৰূপ বৰ্তমান কাল বোলে। যেনে এতিয়া বৰষুণ দিছে, মানে বৰষুণ দিছে, বৰষুণটো কণ্টিনিউ দিয়েই আছে, গতিকে এইটো স্বৰূপ বৰ্তমান কালৰ অন্তৰ্গত। মই কিতাপ পঢ়িছোঁ, সি খাইছে। মই কিতাপ পঢ়িছোঁ, কিতাপ পঢ়াৰ কামটো চলি আছে, কিতাপ পঢ়াটো মোৰ সমাপ্ত হোৱা নাই, শেষ হোৱা নাই, গতিকে চলি আছে। সি খাইছে, খাইছে, খোৱা কামটো শেষ হোৱা নাই, মানে চলি থকা বুজাইছে। আৰম্ভ হৈছে কিন্তু শেষ হোৱা বুজা নাই, চলি আছে, গতিকে এইটো হ'ল স্বৰূপ বৰ্তমান কালৰ অন্তৰ্গত। বুজি পাইছা নিশ্চয়? নিত্য বৰ্তমান কাল আৰু স্বৰূপ বৰ্তমান কাল কাক বোলে? এতিয়া আহোঁ আমি ভূত কাললৈ। ভূত বা অতীত কাল। যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ'ল তাক ভূত বা অতীত কাল বোলে। অতীত মানে আগতে হৈ গ'ল, বৰ্তমান নহয়। যি ক্ৰিয়াৰ কামটো অতীতত হৈ গ'ল, আগতে হৈ গৈছে, শেষ হ'ল, তাক ভূত বা অতীত কাল বোলে। ভূত বা অতীত কাল তিনিবিধ: স্বৰূপ ভূত বা সামীপ্য ভূতকাল, নিত্য ভূত বা অপূৰ্ণ ভূতকাল আৰু সম্ভাৱ্য ভূতকাল। আকৌ এবাৰ, ভূতকাল তিনিবিধ বা অতীতকাল তিনিবিধ: স্বৰূপ ভূত বা সামীপ্য ভূতকাল, নিত্য ভূত বা অপূৰ্ণ ভূতকাল, সম্ভাৱ্য ভূতকাল। এই তিনিবিধ হ'ল অতীতকালৰ অন্তৰ্গত, অতীতকালৰ প্ৰকাৰ বা ভূতকালৰ। ভূতকালৰ প্ৰথমবিধ হ'ল স্বৰূপ ভূতকাল। যি ক্ৰিয়াৰ কাৰ্য আগতে শেষ হৈ গৈছে তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূতকাল বোলে। মানে কামটো আৰম্ভ হৈছিলে, হৈ পেলাই আকৌ শেষ হৈ গৈছে, আগতে শেষ হৈ গ'ল, সেইটোক কয় স্বৰূপ ভূতকাল। যেনে মই আহিলোঁ মানে শেষ হৈ গ'ল, ক্ৰিয়াৰ কাম আগতে শেষ হৈ গৈছে, শেষ হোৱাটোক কৈছে স্বৰূপ ভূতকাল। তুমি ভাত খালা, খোৱা কামটো শেষ হৈ গ'ল, মই আহিলোঁ, তুমি ভাত খালা, এই দুটা কাম আগতে শেষ হৈ গৈছে, গতিকে এই দুটা হৈছে স্বৰূপ ভূতকাল। খ, নিত্য ভূত বা অপূৰ্ণ ভূত। যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায়, তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূতকাল বোলে। মানে যি ক্ৰিয়াৰ কাৰ্যটো অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায়। মানে কিবা এটা কাম হৈ আছিল, আকৌ সেই কামটো তাৰ আগৰ কালত হৈ যোৱা বুজাইছে, তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূতকাল বোলে। উদাহৰণ দিলে বুজি পাবা। উদাহৰণ চোৱা। তেওঁ আহোঁতে মই পঢ়ি আছিলোঁ, মই যাওঁতে সি শুই আছিলে। তেওঁ যেতিয়া আহিছিলে সেই সময়ত কি মই পঢ়ি আছিলোঁ,
আকৌ মই যেতিয়া গৈছিলোঁ সেই সময়ত সি শুই আছিলে মানে অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায় আগৰ কালত তেওঁ আহোঁতে মই পঢ়ি আছিলোঁ তেওঁতো আহিছিলে কিন্তু তাৰ আগৰ কালত কি আছিলে যে মই পঢ়ি আছিলোঁ তাৰ আগতেই মই পঢ়ি আছিলোঁ আকৌ মই যেতিয়া গৈছিলোঁ তেতিয়া সি শুই আছিলে মানে আগৰ কালত এই অতীতত যে হৈছে দুইটা কাম অতীতত হৈছে যে তেওঁ আহোঁতে মই পঢ়ি আছিলোঁ আকৌ মই যাওঁতে সি শুই আছিলে এই দুইটা কাম অতীতত হৈছিলে কিন্তু অতীতত হওঁতে এইটো কি কৈছে যে অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত তাৰ আগৰ কালত আকৌ এই পঢ়ি আছিলোঁ এই শুই আছিলোঁ কাম দুটা হৈছে গতিকে ইয়াক কয় অপূৰ্ণ ভূতকাল গ হ'ল সম্ভাৱ্য ভূতকাল বা অতীতকালৰ তৃতীয় বিধ হ'ল সম্ভাৱ্য ভূতকাল অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল কিন্তু কাৰ্য নোহোৱাকৈ ক্ৰিয়া শেষ হ'ল তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূতকাল বোলে মানে অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল হ'বলৈ আছিলে হ'লহেঁতেন কিন্তু কাৰ্য নোহোৱাকৈ ক্ৰিয়া শেষ হ'ল কিন্তু কাৰ্যটো নোহোৱাকৈ ক্ৰিয়া শেষ হৈ গ'ল তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূতকাল বোলে উদাহৰণটো তোমালোকে বুজি পাবা উদাহৰণ যদি দিওঁ যে এইটো মানে আৰম্ভ নহ'ল হোৱাৰ কথা আছিলে কিন্তু নহ'ল আৰু তেনেকৈয়ে ক্ৰিয়াটো শেষ হৈ গ'ল কামটো শেষ হৈ গ'ল গতিকে তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূতকাল বোলে যেনে ভালদৰে পঢ়িলে তুমিও ভাল ফলাফল দেখুৱাব পাৰিলাহেঁতেন মানে ভালদৰে যদি পঢ়িলাহেঁতেন তেতিয়াহ'লে তোমাৰ ফলাফল দেখুৱাব পাৰিলাহেঁতেন ভাল ফলাফল মানে হোৱাৰ সম্ভাৱনা আছিল ভাল ফলাফল হোৱাৰ সম্ভাৱনা আছিল কিন্তু কামটো নহ'ল ভালদৰে পঢ়িলে তুমিও ভাল ফলাফল দেখুৱাব পাৰিলাহেঁতেন যদি পঢ়িলেহেঁতেন তেতিয়া নিশ্চয় ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন গতিকে পঢ়াটো মানে ফলাফল দেখুওৱাৰ এটা সম্ভাৱনা আছিল কিন্তু সেইটো নহ'ল আৰু এনেকৈ ক্ৰিয়াটো শেষ হৈ গ'ল আকৌ তুমি আহিলে ময়ো যাব পাৰিলোহেঁতেন মানে যোৱাৰ কথা আছিলে বা গ'লোহেঁতেন কিন্তু নহ'ল যোৱাৰ সম্ভাৱনা আছিলে কিন্তু নাহাৰ কাৰণে যোৱা নহ'ল গতিকে এইটো সম্ভাৱ্য ভূতকাল আমি কালৰ অন্তৰ্গত তৃতীয় বিধ ভৱিষ্যৎ কাল বৰ্তমান কাল পালোঁ প্ৰথম দ্বিতীয় ভূত বা অতীত কাল পালোঁ এতিয়া তৃতীয় ভৱিষ্যৎ কাল যি কাৰ্য এতিয়ালৈকে হোৱা নাই পাছলৈ হ'ব তেনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে মানে যি কাৰ্য হোৱা নাই এতিয়ালৈকে হ'ব ভৱিষ্যতত হ'ব আগলৈ হ'ব কালি পৰহি এবছৰ পিছত 10 বছৰ পিছত যেতিয়া হ'ব সেইটো ভৱিষ্যৎ কাল আৰু সেই ক্ৰিয়াৰ কালকে ভৱিষ্যৎ কাল বোলে উদাহৰণ যেনে কাইলৈ মই গুৱাহাটীলৈ যাম পৰহিৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব মানে কাইলৈ মই গুৱাহাটীলৈ যাম আমাৰ কামটো হ'ব পিছত হ'ব এতিয়াও হৈ থকা নাই বা অতীততো হোৱা নাই এইটো হ'ব পিছত হ'ব ভৱিষ্যত এইটোকে ভৱিষ্যৎ কাল বোলে যেনে কাইলৈ মই গুৱাহাটীলৈ যাম আকৌ পৰহিৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব ইয়াকে কয় ভৱিষ্যৎ কাল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কালৰ বিষয়ে বুজি পালা নিশ্চয় যদি কিবা বুজি পোৱা নাই কমেণ্টত সুধিবা মই চেষ্টা কৰিম তোমালোকৰ সন্দেহ আখুৱাবোৰ দূৰ কৰিবলৈ